আমি বাবার ঘরে থেকে আসতেছিলাম মালগুন্দামের স্টেশন রোডে, ওখানে নামে আসতেছি। একটা ছেলে যে বাইক দিয়ে স্কুটি দিয়ে যাইতেছিল, পরে গেছে ছেলেটা, আমি ভাবছি গেছে গা। পরে আমরা আসতেছি, আমাকে টার্গেট করছে নাকি। আমরা দুইজন ছিলাম, আমি আমার বডি। তার পিছনে দেখি আমার সাইডে আবার আসলো স্কুটি নিয়ে, এসে পট করে পিছন থেকে লাহে লাহে এসে, আমি টের পাই নাই, লাহে লাহে এসে গলার দিকে টান দিয়ে নিয়ে একদম এসে পড়ছে। তারপরে একটা লোকটাকে জিজ্ঞাসা করে চিল্লি করছি, কয় লোকটা এদিকে গেছে, স্কুটি নিয়ে হসপিটালের রোডে এই রাস্তায় গেছে। একজন হেলমেট পরা, স্কুটি হ্যাঁ ফোন আসছে। আমি বাবার ঘরে গেছিলাম, কেন করে আমার বাবার ঘর আছে, বাবার ঘরের পরে আসতেছিলাম। আমার নাম চন্দনা সরকার। পুলিশ আইসে নাকি? পুলিশ আহে না, আমি তো সোজা এখান থেকে আইসে এদিক দিয়ে গেছি, হাল্লা করছি, কান্না করতে গেছি, ছেলেদের ফোন করছি, ছেলেরা পরে আইসে খোঁজ করছে, কেউ পাওয়া নাই। পিহি হয় মানে আবেলি টাইমত আমাৰ ঘৰত গৈছিল, ঘৰত যোৱাৰ পিছত অহাৰ টাইমত মোৰ মা পিহি আহি আছিল, অহাৰ পথত তাৰপিছত বাইক স্কুললৈ এজন গৈছে, গোৱাৰ পিছত বোলে দেখা আৰু বেক কৰি কিনে ডিঙিৰ পৰা ছিঙি লৈছে, ছিঙি লোৱাৰ পিছত তাৰপিছত তেনেকৈ আৰু ছাৰ মেইন পিটো ৰাতিপুৱা 10টাৰ পৰা তাতে পূৰা গেদাৰিং হয়, পূৰা ৰাতিপুৱা 10টাৰ পৰা ৰাতি 12টালৈকে একটালৈকে গোটেই ৰাতি পাব আপুনি আহিলে, কেতিয়াবা গোটেই ৰাতি গেদাৰিংটো ক'ত? এই যে 1 নম্বৰ প্লেটফৰ্মৰ লাষ্টত মালগুদাম কয়, তাতে পূৰা গেদাৰিং হয়, মদ চিগাৰেট যোৱা ভাং এভৰিথিং বস্তু তাতে পূৰা গেদাৰিং হয়, পূৰা গেদাৰিং। তাতে মানে যোৱাৰ পূৰা মাফিয়া এটা জেগা হৈ গৈছে, মাফিয়া গেং যেনেকুৱা হয় এনেকুৱা গেং হৈছে এটা তাতে, পূৰাই মানে বহুত উল্টা পাল্টা তাত কাম হয়, কিবা কিবি হয়। আৰু ইয়াতে কোৱাৰ্টাৰবিলাক কেইটামান বন্ধ হৈ আছে, কোৱাৰ্টাৰৰ ভিতৰত ইহঁতে বৰষুণ পৰিলেও থকাৰ জেগা হৈ যায়, তাতে পূৰা ইহঁতে মানে পূৰাই কৰে। এইটোৱে মানে মোৰ প্ৰশাসনৰ পৰা এটা দাবী যে ৰাতি ৰাতি RPF পেট্ৰলিং কৰিব লাগে, আমাৰ অসম পুলিচক পেট্ৰলিং কৰিব লাগে, তাত পূৰা অলপ মানে আমাক ছেফটি কৰিব লাগে। আমি যে কেতিয়াবা ঘৰত গ'লেও আমাৰ পূৰা ৰিক্স হৈ যায় তাতে। কোকৰাঝাৰত এনেকৈ হৈ আছে ন? কোকৰাঝাৰত মানে কোকৰাঝাৰততো এনেকুৱা মানে হয় মাজে মাজে, কেইদিনমান আগতে ক'ত হয় এনেকুৱা ট্ৰেইন চিন্তাই সুভাষ পুলিচত ক'ত হ'ল, তাৰপিছত এটা এক্সিছ বেংকৰ ওচৰত পইচা চইচা লুট হৈয়ে আছে। সেইকাৰণে মানে মই ক'ম যে অলপ মানে পেট্ৰলিংটো ভালদৰে কৰিলে কিবা কৰিলে অলপ ভাল হয় মানে। এতিয়া পুলিচ আহিছে ইয়াত? পুলিচ আহিছিল, পুলিচ আহি কিনে CC ফুটেজটো লৈ গ'ল, মানে স্কুটিৰ এইটো ফুটেজটো লৈ গ'ল। CC ফুটেজত কিবা ধৰা পৰিছে? জেগা মানে হেলমেট পৰি আছিল মানুহজনে, মানে মুখটো উঠা নাই, স্কুটি লৈ আহিছিল, হেলমেট পিন্ধা আছিল, এইটোৱে মানে। এতিয়া প্ৰশাসনে কি কৰে